সুপ্ৰভাত সকলোকে সম্ভাষণ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আজি হৈছে 14 নৱেম্বৰ। সকলোৱে জানো আমি আজি পণ্ডিত জৱাহৰলাল নেহেৰু খুৰাৰ জন্মদিন। আজি এই দিনটোতে তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু শিশু দিৱস উপলক্ষে শিশুসকলক মোৰ মৰম আৰু শুভকামনা জনাইছোঁ। Good morning. Good morning. Good morning. Happy Children Day. Thank you. মৌমনৰ স্কুলত এয়া চিলড্ৰেন ডে প্ৰগ্ৰেম আৰম্ভ হ'ব। দুই এজনকৈ ষ্টুডেণ্ট আহি আছে। এয়া আমি স্কুলৰ পৰা আনিলোগৈ মৌমনক। এয়া চাওমিন, এগ চাওমিন। চিলড্ৰেন ডে স্পেচিয়েল টিভি চাই চাওমিন খাই আছে। আমি দুয়োৱে খাইছোঁ। হেপী চিলড্ৰেন ডে কৈ দিয়া আকৌ। বুলি যাওঁহে কৈ দিয়া আকৌ যাওঁ বুলি। আমি এফালে যাওঁ। আমি ওলাইছোঁ। আমি অকণমান আহোঁগৈ চিলড্ৰেন ডে চেলিব্ৰেশ্যন কৰি। Happy Children Day. অসমীয়া বিভাগৰ অধ্যাপিকা সুগায়িকা চন্দামিতাই এয়া খগেন মহন্তদেৱে গোৱা মা আমি শদিয়ালে যামে গীতটি পৰিৱেশন কৰিছে। এয়া হৈছে বঁটা প্ৰদান অনুষ্ঠান। এয়া বঁটা প্ৰদান কৰি আছে। শিশুসকলৰ মাজত বক্তৃতা প্ৰদান অনুষ্ঠান আৰম্ভ হৈছে। নাম আছিল নৰেন্দ্ৰনাথ দত্ত। তেওঁৰ আন দুটা জনপ্ৰিয় নাম হ'ল বিলে আৰু নৰেন। 1863 চনৰ 12 জানুৱাৰী তাৰিখে কলিকতাত তেওঁৰ জন্ম হয়। আৰু অলপ ইন্দিৰা গান্ধী যেতিয়া আৰু অলপ ডাঙৰ হ'ল তেতিয়া দেখিলে যে তেওঁ আৰু কিছুমান জ্ঞানৰ কথা জনাৰ প্ৰয়োজন। চিলড্ৰেন ডে প্ৰগ্ৰেম শেষলৈকে চাব নোৱাৰিলোঁ। বেলুন, কেক, মৌমনৰ আমনি লগাৰ বাবে আৰু টোপনি লগাৰ বাবে গুচি আহিবলগীয়া হ'ল। আজি শিশুসকল ভৱিষ্যতে একোজন সুনাগৰিক হ'ব। সেয়ে পুনৰবাৰ শুভকামনা জনাইছোঁ। আজিলৈ ইমানতে সামৰিছোঁ।